নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোকক মোৰ RT786 চেনেললৈ স্বাগতম জনাইছো। মই প্ৰথমতে দেখুৱা ভিডিঅটো মই নিজে বনাইছো আৰু আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ বনাব পাৰে। কাইনমাষ্টাৰ সফটৱেৰ যোগেদি আপোনালোকক নিজে এনেকুৱা ধৰণৰ ভিডিঅ বনাব পাৰে। গতিকে সময়টো নষ্ট কৰি আমি সেই ভিডিঅটো কেনেকৈ বনাই হেতু আপোনালোকক শিকাই দিম এতিয়া। আৰু আপোনালোকে ভিডিঅটো যে চাব অলপ স্কিপ নকৰিব। যদি স্কিপ কৰে তেন্তে আপোনালোকে বুজি নাপাব একো। ঠিক আছে, সময়টো নষ্ট নকৰি আমি ভিডিঅটোলৈ অলপ মন কৰিম। হেল্ল' বন্ধুসকল, প্ৰথমতে আপোনালোকৰ প্লে ষ্টৰত থকা প্লে ষ্টৰ এইটো প্লে ষ্টৰত গৈ পিনি আপোনালোকে কিনমাষ্টাৰটো ডাউনলোড দি ল'ব পাৰে। মোৰ ডাউনলোড দিয়া আছে, দিব নালাগে, ক্লিক কৰিলে হ'ল। এনেকুৱা ধৰণৰ কাইনমাষ্টাৰটো অপেন কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰফেচ আহিব। তাৰ ভিতৰত আপোনালোকে প্লাছত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে যাব 16:9 এইটোত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত খোল কৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব, এই মিডিয়াত ক্লিক কৰিব। এতিয়া মই যেটো ভিডিঅ শ্বুট কৰিছিলোঁ আপোনালোকক ক'লো যে এটা ভিডিঅ শ্বুট কৰিছোঁ, সেই ভিডিঅটো লওক কেনেকুৱা আছিলে চাই লওক। সেই ভিডিঅটো হ'ল এইটো মোৰ, এইটো আছিলে সেই ভিডিঅটো মোৰ। এতিয়া সেই ভিডিঅটো চাওক। হাই বন্ধুসকল, ভিডিঅটো কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ বনাব পাৰিব। ভিডিঅটো অলপ স্কিপ নকৰিব, ভিডিঅটো মন দি চাওক। এনেকুৱা ধৰণৰ ভিডিঅ আপোনালোকেও বনাব পাৰিব। এতিয়া এই ভিডিঅটো নালাগে, আমাৰ ডিলিট কৰি দিম। এতিয়া কথা হ'ল প্ৰথমতে আপোনালোকে এটা ভিডিঅ শ্বুট কৰিব লাগিব। আপোনালোকৰ নিজৰ মোবাইলৰ কেমেৰা বা যিকোনো কেমেৰা দি এটা ভিডিঅ শ্বুট কৰি লওক। মিডিয়াত ক্লিক কৰিব। আপোনালোকে শ্বুট কৰা ভিডিঅটো প্ৰথমতে লৈ ল'ব লাগিব। এতিয়া মই ভিডিঅটো লৈছোঁ শ্বুট কৰা, এই ভিডিঅটো ল'লোঁ। এতিয়া এইখিনিত আমাৰ এক্সট্ৰা পাৰ্টো আহি যায়। মানে ভিডিঅ' এটা শ্বুট কৰিলে এক্সট্ৰা চাউণ্ড আহে, চাউণ্ডটো অফ কৰি ল'ব। ন' প্ৰব্লেম, অফ নকৰিলেও হ'ব, কিন্তু মই অফ কৰি লৈছোঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো প্লে কৰিব। কৰাৰ পিছত আপোনালোকৰ এইখিনি কিন্তু বেষ্টি পাৰ্ট গৈ আছে। এই বেষ্টি যিখিনি পাৰ্ট আছে এইখিনি আপুনি ডিলিট কৰি দিব। সেইখিনি ডিলিট কৰিব। এতিয়া কথা হ'ল আমাৰ ভিডিঅ'টো লাগে, মই য'ৰ পৰা ওলাইছোঁ, মানে মই নিজে ভিডিঅ'টো কৰিছোঁ, য'ৰ পৰা ওলাইছোঁ সেইখিনিলৈকেহে লাগে মোৰ। ঠিক আছে, এইখিনি এতিয়া আপোনালোকে এটা টাচ কৰিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা কেচিৰ নিচিনা এটা অপশ্যন আহিব। এই কেচিত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে এতিয়া কি লাগে, আপোনাৰ লেফ্ট ছাইড যিটো লেফ্ট ছাইড আছে, লেফ্ট ছাইডৰখিনি আপোনালোকে কাটিব। চ' গতিকে এইটো প্ৰথম অপশ্যন যিটো আছে ট্ৰিম টু লেফ্টত ক্লিক কৰক। কাট খাই গ'ল। এতিয়া আপোনালোকে এইটোত অ'কে কৰক। কৰাৰ পিছত ভিডিঅ'টো অ'কে অ'পেন কৰক। কৰাৰ পিছত এনেকৈ গৈ আছে, আপুনি লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডত গৈ আছে। এতিয়া আপোনালোকে ৰাইট ছাইডৰ পৰা যিখিনি ওলাব সেইখিনিলৈকেহে আমাৰ লাগে। এইটো চাওক, মই ৰাইট ছাইডৰ পৰা ওলাই আছোঁ। এই ৰাইট ছাইড এইখিনি আমাৰ লাগে। ঠিক আছে, আকৌ এটা টাচ কৰিব। কৰাৰ পিছত কেচিত ক্লিক কৰিব। এতিয়া আছে স্লিপ এড প্লে, হিডত আপোনালোকে ক্লিক কৰক। দুটা ভাগ হৈ গ'ল ভিডিঅ'টোৰ। এতিয়া প্ৰথমতে আমাৰ এতিয়াও হোৱা নাই, আৰু অলপ লাগে। এতিয়া কথা হ'ল আকৌ আপোনালোকে ভিডিঅ'টো অ'পেন কৰক। কৰাৰ পিছত য'ত গৈ আপুনি এই পষ্টটো দিছে, এইখিনি য'ত গৈ আপোনালোকে পষ্টটো দিছে, এই পষ্টটোলৈকেহে আমাৰ লাগে। আকৌ ভিডিঅ'টোত এটা ক্লিক কৰক। কৰাৰ পিছত আপোনালোকৰ সন্মুখত কেচি আহিব, কেচি নিচিনা অপশ্যন, এইটোত ক্লিক কৰিব। এতিয়া আপোনালোকে যিটো ৰাইট ছাইড আছে এই ৰাইট ছাইডৰখিনি কাটিব লাগে। ৰাইট ছাইডত ক্লিক কৰক। ঠিক আছে, আমাৰ এতিয়া সেইখিনি ভিডিঅ' নালাগে, কাটি দিম। ঠিক আছে, আমাৰ লাষ্টৰ মানে ফিনিচিং যিটো হেৰি পষ্ট আছে সেইটো আমাৰ লাগিব। চ' গতিকে আমি এইখিনিলৈকেহে লাগিছিল, এইখিনি আমি ৰাখিম। চ' গতিকে আপোনালোকে আকৌ কেচিত যাক, গৈ পিনি ইয়াতে ক্লিক কৰক। কৰাৰ পিছত আপোনালোকৰ ভাগ হৈ গ'ল 3টা। এতিয়া এই যিটো আপোনালোকৰ প্ৰথম ভিডিঅ'টো লৈছে এইটোত গৈ ক্লিক কৰক। কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা 3 ডট দেখা পাব। 3 ডটত ক্লিক কৰিব। কৰাৰ পিছত লিখা আছে ডুপ্লিকেট এজ লেয়াৰ, এইটোত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এই যিটো প্ৰথম ভিডিঅ'টো আছে এইটোত আপুনি ক্লিক কৰক। কৰাৰ পিছত এই প্ৰথম ভিডিঅ'টো ডিলিট কৰি দিয়ক, এইটো কোনো কাম নাই। ঠিক আছে, তো ডুপ্লিকেট লেয়াৰত ক্লিক কৰক। কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। কৰাৰ পিছত আপোনালোকে এই যিটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এতিয়া আপোনালোকৰ সন্মুখত এইটো এটা অপশ্যন দেখা পাইছে, এইটো অপশ্যনত আপুনি ক্লিক কৰিব পাৰে। এতিয়া হৈ গ'ল। এতিয়া আমি এইটোত অ'কে কৰি দিম। কৰাৰ পিছত ভিডিঅ'টো অ'পেন কৰিম। চাওঁ ভিডিঅ'টো অ'পেন কৰি।
তো দেখা পাইছে তে কথা হ'ল য'তলৈকে আমাৰ এই ভিডিঅ'টো হেৰি হৈছে মেটচ হয় এতিয়া যিনখিনি জেগালৈকে আমাৰ ভিডিঅ'টো মেটচ হয় সেইখিনি জেগালৈকে আমাৰ ভিডিঅ'টো লাগে মেটচ হোৱা জেগাখিনিহে আমাৰ লাগে মেটচ হ'ব এইখিনি মেটচ হ'ব মোৰ হাতটো মানে অলপ কপি থাকে যে সেইকাৰণে মানে মেটচটো হ'ব পৰা নাই কৰিব নাই হৈ গ'ল এই যিখিনি আপোনালোকে মেটচ কৰিছে এতিয়া আপুনি এই ডুপ্লিকেট লেয়াৰ যিটো লৈছিলে সেইটোত ক্লিক কৰক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ আহিব এতিয়া আপোনালোকে এইটো ওপৰতো উঠাব পাৰে ইমানখিনি বা এইখিনি ইমান তলতো নমাব পাৰে আপোনালোকে যিখিনি লাগে এইখিনি ল'ব পাৰে এতিয়া মোৰ এইখিনিলৈকে লাগে এইখিনি ল'লোঁ ঠিক আছে ইয়াত ক্লিক কৰিব এতিয়া আপোনালোকে ডুপ্লিকেট লেয়াৰত ক্লিক কৰক কৰাৰ পিছত এই যে কেচিত অপশ্যনটো যে আছে কেচি অপশ্যনত ক্লিক কৰক কৰাৰ পিছত আপোনালোকৰ এতিয়া কোনখিনি লাগিব সেইখিনি লওক আমাৰ এতিয়া ৰাইট ছাইডত যিখিনি বেষ্টি আছে পাৰ্ট এইখিনি আমি ডিলিট কৰিম এতিয়া ৰাইটত ক্লিক কৰিম কৰাৰ পিছত বেষ্টি পাৰ্টটো ডিলিট কৰি দিলোঁ এতিয়া আমি ভিডিঅ'টো অ'পেন কৰি চাওঁ ভিডিঅ'টো কেনেকুৱা হৈছে এতিয়া আপোনালোকে দেখা পালে ভিডিঅ'টো কেনেকুৱা হৈছে এতিয়া প্ৰথমতে আপোনালোকে মই আশা কৰোঁ মই যেনেকুৱা দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ কৰিলে আপোনালোকে নিশ্চয় 100% ফলাফল লাভ কৰিব ভিডিঅ'টো আপোনালোকক লাইভ দেখুৱাইছোঁ আপোনালোকে এতিয়া ভিডিঅ'টো বনালে ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকেও শ্বুট কৰিলে এই শ্বুট কৰা ভিডিঅ'টো এতিয়া আপোনালোকে ছেভ কৰিব লাগিব সেই ছেভটো কৰিবৰ কাৰণে আপোনালোকে এইটো যিটো শ্বেয়াৰ বুলি অপশ্যন দেখা পাইছে এইটো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰক কৰাৰ পিছত আপোনালোকে এইটো এইচডিও কৰিব পাৰে মানে MP4 কৰিব পাৰে এইচডিও কৰিব পাৰে গতিকে মই এইচডি কৰিম গতিকে গোটেইখিনি মই হাই কৰি দিছোঁ ঠিক আছে তাৰপিছত আপোনালোকে এই যিটো এক্সপোৰ্ট বুলি লিখা আছে এই এক্সপোৰ্ট বোলা অপশ্যনত ক্লিক কৰক কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'টো ছেভ হৈ আছে এতিয়া ভিডিঅ'টো ছেভ হৈ গ'ল আমাৰ হেল্ল' বন্ধুসকল এতিয়া ভিডিঅ'টো আপোনালোকে ছেভ কৰিলে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব নিশ্চয় এটা লাইক কৰিব থেংক ইউ অল দ্য বেষ্ট